হেই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। আৰু আজি যদি মোক কোনোবাই সোধে তোমাৰ খবৰ কেনেকুৱা, তেতিয়া মই কেতিয়াও ক'ব নোৱাৰিম মোৰ খবৰ বেয়া বুলি। কাৰণ কেৱল আপোনালোকৰ ছাপোৰ্টৰ কাৰণেহে অতি কম সময়ৰ ভিতৰতে 1000 ছাবস্ক্ৰাইবাৰ্ছ অতিক্ৰম কৰিবলৈ সক্ষম হৈছোঁ। এইবোৰ কেৱল আপোনালোকৰ ছাপোৰ্টৰ কাৰণেহে। আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট নকৰিলেহেঁতেন, তেতিয়া আমি কেতিয়াও 1000 ছাবস্ক্ৰাইবাৰ্ছলৈ অতিক্ৰম হ'ব নোৱাৰিলোহেঁতেন। এইবোৰ কেৱল আপোনালোকৰ ছাপোৰ্টৰ কাৰণেহে। চ' আপোনালোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। কিমান ধন্যবাদ সেইটো আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেদি বুজাই ক'ব নোৱাৰিম। চ' বহুত ধন্যবাদ আপোনালোকৰ সকলো ছাবস্ক্ৰাইবাৰ্ছ অথবা মোৰ ছাপোৰ্টাৰ সকলোলৈ। আৰু আগলৈও কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে তাৰ কাৰণে আমাক কমেণ্ট কৰি কমেণ্টত জনাই দিব। আৰু আপোনাৰ কিবা বিশেষ অসুবিধা থাকিলে সেইটো কমেণ্ট কৰি আমাক জনাব পাৰে। আপোনাৰ যাতে সেই অসুবিধাটো অলপ পৰিমাণ হ'লেও দূৰ কৰিব পাৰোঁ। আৰু কিবা বিশেষ অসুবিধা থাকিলে আমি ভিডিঅ' বনাই ভিডিঅ'টোৰ মাধ্যমেদি আপোনাৰ সেই অসুবিধাটো দূৰ কৰিবলৈ যত্ন কৰিম। আৰু আগৰ ভিডিঅ'টোত মই কৈ দিছিলোঁ লেপটপৰ আনবক্সিং ভিডিঅ'টো লৈ আহিম। তাৰ কাৰণে মোক হোৱাটছআপ আৰু ফেচবুক পেজতে বহুতজনে কমেণ্ট কৰিছে, অথবা সেই ইউটিউবৰ কমেণ্ট বক্সতো নতুনকৈ কমেণ্ট কৰি আছে লেপটপৰ আনবক্সিং ভিডিঅ'টো এতিয়ালৈকে দিয়া নাই কিয়। চ' মই আকৌ কৈ দি আছোঁ এই ভিডিঅ'টোৰ মাধ্যমেদি, যিহেতু মই নগাঁৱত এতিয়ালৈকে লেপটপ দিয়া নাই। নগাঁৱত 19ৰ পৰা 21 ফেব্ৰুৱাৰীৰ ভিতৰত দিব। চ' মই এই 3টা দিনৰ ভিতৰতে আপোনালোকৰ মাজলৈ আনবক্সিং ভিডিঅ'টো লৈ আহিম। 22 তাৰিখৰ আগতে আপোনালোকে আনবক্সিং ভিডিঅ'টো পাই যাব। মই লেপটপ পোৱাৰ লগে লগে আনবক্সিং ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিম। চ' বেয়া নাপাব অলপ লেট হোৱাৰ কাৰণে, যিহেতু নগাঁৱত অলপ দেৰিকৈ দি আছে। চ' মানে আপোনালোকে ভিডিঅ'টো অলপ দেৰিকৈ পাই আছে, তাৰ কাৰণে মাফ কৰি দিব। আৰু ভিডিঅ'টো শেহত আকৌ কৈ দিওঁ, আপোনালোকক বহুত ধন্যবাদ থাকিল। একদম বহুত অন্তৰৰ পৰা ধন্যবাদ থাকিল এই 1000 ছাবস্ক্ৰাইবাৰ্ছ অতিক্ৰম কৰা সকলো দৰ্শকলৈ। আৰু সৰ্বশেষত ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব পাৰে, লগতে শ্বেয়াৰ কৰি নিজৰ বন্ধু বান্ধৱী তথা সকলোকে ভিডিঅ'টো চাবলৈ সুযোগ কৰি দিব। আৰু আপোনাৰ যদি এনেকুৱা ধৰণৰ টেকনিকেল আনবক্সিং আনকমন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' দেখিবলৈ মন যায়, তেনেহ'লে এতিয়াই টেকনিকেল হাসি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইবাৰ পাছত বেল আইকনটো অন কৰি ৰাখক। চ' দেখা হ'ব নতুন এটা এনেকুৱা ধৰণৰ এপিছড লৈ। সেই পৰ্যন্তলৈকে ভালেই থাকক। সৰ্বশেষত থেংকছ ফৰ ৱাচিং। শ্ব'জ ইউৰ এটিটিউড চেঞ্জ ইউৰ লাইফ। অ'কে, বাই। আৰু বাই শেহত আকৌ কৈ দিওঁ বহুত ধন্যবাদ থাকিল সকলো দৰ্শকলৈ।